গাইজ, কি খবৰ সকলোৰে? এতিয়া মই আছোঁ বৰ্তমান শিৱসাগৰত। শিৱসাগৰৰ পৰা গৈ আছোঁ ডিমৌলৈ। আৰু ৰাতিপুৱা 7টাতে ওলাই আহিলোঁ চাবুৱাৰ পৰা। একচুৱেলি আজি জোৰোণ দিবলৈ আহিছোঁ। জোৰোণ মানে আমাৰ ভতিজা ল'ৰাৰ বিয়া মানে আছে। কাইলৈ অহাকালি আছে বিয়া। আজি জোৰোণ দিবলৈ গৈ আছোঁ। আমি এতিয়া ডিমৌলৈ গৈ আছোঁ। ডিমৌত মানে ছোৱালীৰ ঘৰটো ডিমৌত হয়, কইনাৰ ঘৰ। এতিয়া আমি দৰাঘৰীয়া হয় মানে। এতিয়া আমি গৈ আছোঁ ডিমৌলৈ। ডিমৌ চিমৌ পাৰ হৈ একেবাৰে শিৱসাগৰ মানে আমাৰ ভতিজাহঁতৰ ঘৰত পালোগৈ। তাৰ পৰাই মানে এতিয়া একেলগেই যাম বুলি ডিমৌ পাৰ হৈ আহি এতিয়া আকৌ গৈ আছোঁ মানে কইনাৰ ঘৰলৈ গৈ আছোঁ জোৰোণ চোৰোণ দিবৰ কাৰণে। ভতিজা মানে মোৰ হাজবেণ্ডৰ নিচাইকৰ পুতেকৰ বিয়া মানে কালিলৈ বিয়া আছে। আজি জোৰোণ দিবলৈ যাওঁ, সেইকাৰণে ৰাতিপুৱাই 7টাতে আহিলোঁ। এতিয়া ডিমৌলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এয়া মোৰ লগত আছে কি বোৱাৰী ভাই বোৱাৰী আকৌ ভতিজা বোৱাৰী দীপজ্যোতি। হাই বুলি কোৱা আকৌ, হাই বুলি কোৱা আকৌ। অঁ খাই আছোঁ। খাই গ'লোহি আমি কইনাৰ ঘৰত। এতিয়া বটি পকৰা এইবিলাক খালোঁ। তাৰপাছতে মই এতিয়া চিনাকি কৰাই দিম আমাৰ বাইদেউ কোনোবা ঘৰৰ মানুহবোৰক লগ পাইছোঁ আৰু ইয়াতে আহি লগ পাই গ'লোঁ। দেখাই দিম এতিয়া কইনাৰ ঘৰত আহি বহি আছোঁ। কফি খালোঁ, পকৰা খালোঁ। এয়া দীপিকা মোৰ লগতে আহিছে। ৰাতিপুৱাই আহিলোঁ আমি। তাৰপাছত এয়া বাইদেউ, এয়া এগৰাকী লিপিকা বাইদেউ মোৰ জা হয়। তাৰপাছত খুৰীয়েক, দৰাৰ খুৰীয়েক আৰু আপুনি পেহীয়েক, আমি দুজনী দৰাৰ খুৰীয়েক। এতিয়া কইনা আৰু খুৰীয়েক হ'বই আৰু ভাল লাগিছে ইয়াতে আহিলোঁ। তাৰপাছতে অলপ পাছত আৰু দেখাই থাকিম, চাই থাকিব। এয়া কইনাগৰাকী আহি উপস্থিত হ'লহি। তাইক খুব মৰম লাগিছিলে, ধুনীয়া লাগিছিলে। টচ কাপোৰ এযোৰ পিন্ধিছিলে, হালধীয়া ফুল থকা। ইতিমধ্যে জোৰোণ দিয়াৰ সময় হৈ গৈছে। লগতে আমাৰ ফেমিলি মেম্বাৰসকলক চাওক। এইগৰাকী আমাৰ বাইদেউ হয়, মানে নিচা দেউৰ ছোৱালী বন্তি বাইদেউ। আৰু এইগৰাকী ভাগিন ছোৱালী দেই, বিদিশা। ইতিমধ্যে দেখা পাইছেই এইগৰাকী দৰাৰ মাক হয়। আমি জা জুৱলি হয় দেই। দৰাৰ মাক মোৰ জা হয় মানে। এয়া নীতি নিয়মসমূহ আৰম্ভ কৰি আছে, আপোনালোকে চাই থাকিব। আৰু এতিয়া চাব দেই আপোনালোকে, কইনাগৰাকীক নেকলেছ পিন্ধাই দিছে দৰাৰ ভনীয়েকে। তাইকো আজি ধুনীয়া লাগিছিলে। আমাৰ ভতিজাজনীক মেকআপ চেকআপ কৰি আছিলে ধুনীয়াকৈ, ধুনীয়া লাগিছিলে দেই। এতিয়া আমি বহিছোঁ খানা খাবলৈ। আৰু একদম মানে এতিয়া খানাটো খাই লওঁ, দেখাই দিছোঁ আপোনালোকক। এয়া খানা, খাচী মাংস, পনীৰ, তাৰপিছত মাছ, কিবাকিবি। বাইদেউ খাই থাকক। এয়া আমাৰ দীপিকা বাইদেউ। এতিয়া সকলোৱে খাবলৈ বহি আছে। তো গাইজ, জোৰোণ চোৰোণ দিয়াৰ পৰ্ব আৰু খতম হৈ গ'ল অলম'ষ্ট। এতিয়া দুই বিয়নীয়েকে ফটো চটো মাৰি আছিলে। মই এনেই ভিডিঅ' এটা কৰি আছিলোঁ দেই। এয়া লিপিকা বাইদেউ মোৰ জা হৈছে। তাৰপাছতে মাজতে বহি থকা গৰাকী বন্তি বাইদেউ, নিচা দেউৰ ছোৱালী বাইদেউ হয়, জা নহয় কিন্তু। আৰু ৰেড কালাৰ ব্লাউজ পিন্ধি থকা গৰাকী ভতিজা বোৱাৰী দীপিকা, জা হৈছে। পাছফালে হোৱাইট কালাৰৰ চাৰ্ট পিন্ধি থকাজন হৈছে ডাঙৰীয়া হয়। তাৰপাছতে এনেই আৰু ভিডিঅ' এটা কৰি আছিলোঁ। এতিয়া আমি যামগৈয়ে এতিয়া দৰা ঘৰত উভতিম আকৌ। তাৰপাছতে চাই থাকিব দেই। চাওঁ ধুনীয়া লাগিছে।
কাটিবা নাই লাগিছে কাটিবা নাই দেখো নাকাটো আমাৰ দৰাৰ ভনীয়ে ফুল মেকআপত আজি ধুনীয়া লাগিছে আপোনাক বিউটিফুল